वक्रतुण्ड महाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 31 বহাগ শুক্ৰবাৰ 1433 ভাস্কৰাব্দ। ইংৰাজীৰ 15 মে 2026 চন, ভাৰতীয় আজি 25 বহাগ আৰু মোং 27 জেলকত। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:37:57 সূৰ্যাস্ত সন্ধ্যা 5:56:35 গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আজিৰ তিথি হ'ল কৃষ্ণ ত্ৰয়োদশী তিথি, দিনৰ 8:41:42 আৰু আজিৰ নক্ষত্ৰ হ'ল অশ্বিনী, ৰাতি 8:11:48 আছে। আজিৰ যোগ হ'ল আয়ুষ্মান যোগ, দিনৰ 2:21:12 কৰণ হ'ল বনিষ্কৰণ। আয়ুষ্মান যুগত জন্ম জাতক মানি, ধনী, কবি, দীৰ্ঘায়ু আৰু বলৱান হয়। তেওঁ যুদ্ধত বিজয়ী হৈ থাকিব। এই যুগে দীৰ্ঘ সময় ধৰি শুভফল প্ৰদান কৰে। গতিকে শুভ যুগ, শুভ কামৰ ক্ষেত্ৰত হাত দিলে ইয়াৰ ফল দীৰ্ঘদিনীয়া হয়। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদি কৰিলেও ইয়াৰ ফল শুভই হয়। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি লগতে মংগল একেলগে বহি আছে মেষ ৰাশিতেই। বুধ আজি বহি আছে বৃষভ ৰাশিত, লগতে বৃহস্পতি আছে মিথুন ৰাশিত, শুক্ৰ আছে মিথুন ৰাশিতেই বহি, আৰু শনি আছে আজি মীন ৰাশিত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহ ৰাশিত। আৰু যিহেতু আজি চন্দ্ৰ একেলগে ৰবি আৰু মংগলৰ লগত যুক্ত হৈ বহি আছে মেষ ৰাশিতেই, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰী বৈশ্য বৰ্ণ, মহেন্দ্ৰ যুগ, দেৱগণ, ঘোঁৰাৰ অস্থি, অষ্টোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী কেতুৰ দশা। ৰাতি 8:14:48 নৰগণ, হাতীৰ অস্থি, বিংশোত্তৰী শুক্ৰৰ দশা। আজি আদ্যৰিটো হ'লে 45 দিনীয়া দুশিলা যোগ, মৰণত দোষ নাই। দিনৰ 8:31:42 একপাদ। খাদ্যত আজি বেঙেনা আৰু দিনৰ 8:31:42 মাটিমাহ, তেল, মাছ, মাংস আদি সম্ভোগ নিষেধ। যাত্ৰা আজি নাই, সংক্ৰান্তি আদি দোষ আছে। আৰু যিহেতু আজি শুক্ৰবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম নাই। যোগিনী আজি দক্ষিণত, দিনৰ 8:31:42 পশ্চিমত থাকিব। আজি কালবেলাৰ সময় হ'ল ৰাতিপুৱা 9:40:46 পৰা 11:19:14 আৰু কালৰাত্ৰি নিশা 8:36:14 পৰা 9:57:46 পৰ্যন্ত। মহেন্দ্ৰ যোগ ৰাতি 5:38 পৰা 6:30 9:08 পৰা 10 বজালৈকে আছে। অমৃত যোগ ৰাতিপুৱা 6:13 7:25 পৰা 10:01 আৰু 12:37 পৰা 2:21 4:04 পৰা 5:59 ৰাতি 7:15 পৰা 8:46 2:37 পৰা 3:21 এই অমৃত যোগ। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ কাৰণে অতি উত্তম সময় অমৃত যোগ। আজি চতুৰ্দশীৰ একদিষ্ট সন্দীপন, সাবিত্ৰী চতুৰ্দশী ব্ৰত, সন্ধ্যা সাবিত্ৰী সত্যবান আৰু ধৰ্মৰাজ পূজা, বিষ্ণুপাদী সংক্ৰান্তি। আজি ৰাতিপুৱা 6:22:06 অদ্ৰিক মতে দিনৰ 9:50:21 সময়ত সূৰ্য সংক্ৰমণৰ কাৰণে গোটেই দিনটোৱেই পুণ্য। ক্ষিপ্ৰগণত সংক্ৰমণৰ কাৰণে ধ্বংসী সংক্ৰান্তি আৰু সংক্ৰান্তিকৃত্ৰ স্নান দানাদি ছায়াং সন্ধ্যা নাই হালখতি। সন্ধ্যা শ্ৰী শ্ৰী সত্যনাৰায়ণ ব্ৰত, শ্ৰী শ্ৰী কেশৱ ব্ৰত সমাপন। সাহিত্যিক দণ্ডিনাথ কলিতাৰ স্মৃতি দিৱস আছে। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ আৰ্থিক উন্নতি, বৃষ শুভ দিন, মিথুন নানা বাধা, কৰ্কট অশান্তিৰ সূত্ৰপাত, সিংহ আমোদ প্ৰমোদ লাভ, কন্যা কৰ্মত উৎসাহ, তুলা শত্ৰু বৃদ্ধি, বৃশ্চিক নানা সুযোগ, ধনু সামাজিক কৰ্মত ব্যস্ত, মকৰ দুৰ্ঘটনাৰ ভয়, কুম্ভ চৌৰ্য ভয়, মীন শিল্পকৰ্মত উন্নতি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।